उफ्रा बिसायख'थिया खाथि सफैनाय लोगो लोगो बिटिआर ओनसोलाव बिजेपि हान्जाया हान्जानि थाथायखौ गोख्रों खालामनो नाजानायखौ नुनो मोन्दों। बेबायदिनो दिनैबो गसाइगाव महकुमानि सिङाव थानाय बरजाबिलाव जमदुवार मण्डलनि बानजायनायाव मोनसे हान्जायाव हाबनाय हाबाफारि खुङो। बे हान्जायाव हाबनाय हाबाफारियाव गाहाय आलासि महरै बाहागो लादोंमोन बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जिहारिया। लोगोसे नुजाथिबावदोंमोन क'क्राझार जिल्ला बिजेपिनि आफादगिरि बिबुंथि बरगयारि आरो जमदुवार मण्डलनि TCLCCनि मासिगिरि निरद नार्जारिया। दिनै गुबुन गुबुन हान्जानि सा 250निबो बांसिन सुबुङा बिजेपि हान्जायाव हाबो। बे जयनिं हाबाफारियाव गाहाय आलासि महरै बाहागो लाना बिटिआरनि मावफुं सोद्रोमा रेवरेवा नार्जिहारिया खौरांगिरिनि सिगाङाव ओरैबायदि बुङो। হ'বলগীয়াখিনি এইটো ৰাইজৰ কথা, আমি বিজেপিৰ কথা নহয়। আমাৰ বিজেপি দল কেন্দ্ৰৰ পৰা আৰম্ভ কৰি আমাৰ গ্ৰাছৰুট লেভেললৈকে যিমানখিনি আমাৰ বিজেপিৰ কাৰ্যকৰ্তা আছে আৰু আমাৰ চৰকাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী আৰু ইফালে আমাৰ প্ৰমোদ বড়ো আৰু বিজেপিৰ এলায়েন্স চৰকাৰ, এই তিনিটা চৰকাৰে গ্ৰাছৰুটত ৰাইজৰ কাৰণে যি চিন্তা কৰিছে, ৰাইজৰ কাৰণে যি কৰিবলৈ পলিচি লৈছে, এইটো ৰাইজে ভাল পাইছে। কাৰণ আমাৰ মেইন উদ্দেশ্য গৰীবক আমি কেনেকৈ জীয়াই থাকিব পৰা অৱস্থা আনিব পাৰোঁ। বহুত গৰীব আছিল, বিগত প্ৰায় আজি ৭৫ বছৰ হ'ল। তাৰ ভিতৰত কমচে কম ৬০ বছৰে বা তাতকৈ বেছি বছৰে কংগ্ৰেছে চলাইছে। সেই কংগ্ৰেছ শাসনকালত কংগ্ৰেছী চৰকাৰে ৰাইজৰ কাৰণে মুখত আৱাজ দিছিল, ৰাইজক গৰীব হাতাও বুলি কৈছিল। কিন্তু প্ৰেক্টিকেলি আমাৰ দেশৰ যে গৰীবে হাতাও এইটো সম্ভৱ হৈ নুঠিল। তেওঁলোকে মুখত গৰীবে হাতাও বুলি কৈছিল, কিন্তু প্ৰেক্টিকেলি তেওঁলোকে কৰা নাই। কাৰণ আজি ভাৰত স্বাধীনতা হোৱাৰ পিছত যদি গৰীবে হাতাও হ'লেহেঁতেন, আজি আমাৰ মাজত ঘৰ নথকা মানুহ, আই ঘৰ লোৱা মানুহ, আমাৰ গৰীব পৰিয়ালৰ যে বিনা পইচাই চাউল লোৱা মানুহ তেনেকুৱা নাথাকিলেহেঁতেন, থাকিব নালাগিছে হিচাপমতে না। আজি 75 ইয়াৰ্ছৰ তাৰ ভিতৰত আমাৰ বিজেপি চৰকাৰ 7 বছৰ চলাইছে, আৰু মাজত হয়তো 5 বছৰ আমাৰ অতুল বিহাৰী বাজপেয়ী চৰকাৰে মুঠতে 12 বছৰ চলাইছে। কম 60 বছৰৰ বেছি কংগ্ৰেছে চলাইছে না। তাৰ ভিতৰত ইমান যে পলিচি লৈছে কংগ্ৰেছ চৰকাৰে, কিন্তু আজি দেখিছোঁ আগৰ যি অৱস্থা তেনেকৈ আছে। আমি গাঁৱে ঘূৰি চাই আছোঁ, দেখি আছোঁ বহুত গৰীব মানুহ আছে। আমাৰ ইয়াতো BPF দলে 15 বছৰ আমাৰ BTC চলাইছিল, তাতো আমি দেখিছোঁ যিখিনি হ'ব লাগিছে এইখিনি কৰিব পৰা নাই। এইকাৰণে আজি আমাৰ বিজেপি চৰকাৰ দিল্লীৰ পৰা আৰম্ভ কৰি ইয়ালৈকে যি পলিচি লৈছে, নিশ্চয় গৰীবৰ কাৰণে লোৱা বুলি মানুহে মানে গম পাইছে, বুজিছে। আৰু আজি দেখিছোঁ যোৱাবেলি কংগ্ৰেছৰ দিনত আমাৰ BPFৰ দিনতো এটা চাকৰি ল'বলৈ, সৰকাৰী চাকৰি ল'বলৈ 3 লাখ 4 লাখ 15 লাখ 20 লাখ দিব লগা হৈছিল। আজি বিনা পইচাই আমাৰ চৰকাৰে চাকৰি দি আছে। অসম চৰকাৰে বিনা পইচাই ACA চৰকাৰ দিছে, APSA চৰকাৰ চাকৰি দিছে, আৰু আমাৰ BTCতো বিনা পইচাই মাষ্টৰ কিবা চাকৰি দি আছে। গতিকে ৰাইজে বুজিছে এই চৰকাৰটোনো কি, তাই এই চৰকাৰৰ মতলবটো কি, মানে বুজিছে এই চৰকাৰৰ মতলবটো কি, ৰাইজৰ কাৰণে গৰীবৰ কাৰণে কাম কৰা। নিউজ ডেস্ক ইনসাইড এনি বড়ো।